गुड आफ्टरनून फ्रेंड्स सकलोके आन एटा भिडिओले स्वागत जानाइछु पिंकिज ब्लगक आन एटा भिडिओले। तो बोलक आज दुपरिया पूरा भिडिओ स्टार्ट कर दिसो। एफाले बहाई दिसो खाना। तो आज रंगालाउर आग हबो सब मिक्स सब्जी दी पिनी आको आरो एटा सब्जी हेतु होइसे माछर भापा तुली माछर हेतु बहाई थैसु মই अलरेडी आधा आधी होए गसे आर बेलेग गरम परिसे गरमत एकदम एकु ভাল লগা নাই। तो रातिपुवा पूरा भिडिओ स्टार्टो करिब परा নাই दुपरिया पूरा स्टार्ट करिसु। तो एतिया माछ हबो आरो एटा मिक्स सब्जी एउ कारणे जाल कुमरा जेतु पानी लाउ हेतु दादी दी बनाम। तो आरो एकु बनाबले मन जोआ ना इमान गरमत तेतियो तीनटा आइटम करिसु। मुते खाना बनाबले मन जोआ ना जे कोनोबा मातिले भालो तात गई खाय आही बा घरतो रेडीमेड खाना खाइलम तेनेका लागिसे। किन्तु इमान गरमत बाहिरा खाना खुवाটো ভাল নহয়। केदिन एउ आनिसिले राति रुटी बनाय बनाय होटेलर पुरा इमान गरम आछे बुली। तो মই माना কৈছো মই नालागे इमान राति যদি আপুনি रुटी बनाय बनाय লৈ আহে মোৰ কিন্তু এটো অভ্যাসটো বেয়া হৈ যাব। মোক ৰাতি আকৌ रुटी बनाबলে মনে না যাব নালাগে মই বনালম যেনে তেনে নালাগে। বেছি গৰম পৰিলে তেতিয়া লৈ আহিব কেতিয়াবা আনিব সদায় নালাগে। 4-5 দিন তো লৈ আহিছিলে रुटी। तो बोलक এতিয়া খানাটো মই বনাই লওঁ তাৰ পাছতে কথা পাতিম। বেলেগ গৰম লাগিছে মোৰ চেহাৰাটো একদম ধুনিয়া বেয়া লাগিছে চাবলে। চুলি কেটা সব উঠাই খোপা কৰি থৈ দিও আৰু চুলি ইমান হৰিছো মোৰ কপালটো ইমান ডাঙৰ হৈ গৈছে দেখোতেও বেয়া লাগিছে। উপায় নাই যেনেকা আছো তেনেকা ভিডিও কৰি আছো একো বেলেগ কৰা নাই। আৰু আপোনালোককো মোৰ হেতুৱে চেহাৰা চাব লাগিব। তো বলক খানা চানা বনাই লওঁ পাছত আকৌ কথা পাতিম। এফালে মাছটো হৈয়ে আছে অলৰেডি और सब्जी तो बढ़ामे माछ तो हो गले सब्जी तो बढ़ाई दिम। हेतु सब सब्जिओ अलरेडी हो गए। ये मिक्स सब्जी तो मोर चैनल दिया आछे जोने चुआ ना तो चाई आहिब बहुत ही टेस्टी होइसिले। और ये माछर सब्जी तो जेतु आज बनाइছো दुटा आइटेम दुटाई मोर चैनल दिया आछे आपनालोके जदि चुआ ना तेतिया एबार चाई आहिब गई पिनि। एफाले मैं दुपरिया खाना लई बहि गइছো। एफाले माछ लई लैছো माछर माथाটো फ्राई কৰি লৈছো মই। আর জাল কুমড়া যেটো কুমড়া কচু ডালি দি বনাইছিলে হেতু মাছ আর মাংস আছিলে কালির হেতু সব সবজি একেলগে লৈ বহি গইছো খাবলে। बहुत गरम लगिছে एकदम घामिছো अवस्था নাই কারেন্টও গুছি গৈছে। ইনভার্টার আছে কিন্তু হেৰি ইনভার্টার ওঠনৰ পৰা চলি আছিল এবাৰ উৰাইছো কম বাহিৰত আৰু চুলিটো কিমান ওপৰত আছে তেলে গৰম লাগিছে। হেতু কাৰণে চুলিটো যদি ইয়াতে লাগি থাকে নহয় বহুত গৰম লাগে সেইকাৰণে উঠাই দিছো। আৰু অংকিতো আহি গৈছে ওঠনও আহিছে পুৰা ঘামি অৱস্থা নাই খেলি আছে বাহিৰত কেৰম বোৰ্ড মাছ চাগে শুনি পাইছে না বাচ্চাকেইটা চব খেলি আছে বাহিৰত। আর আমার এই মধুরি গছ হচ্ছে ইমান মধুরি লাগিছে মধুরিটা মই দেখাব পৰা নাই কিন্তু কেৰকেটুৱা আছে নহয় গোটেইখিনি খাই দিব। মই দেখুৱা কৰি দেখাইছো এটা মধুৰি আমি খাব নোৱাৰো এনেকা কেৰকেটুৱা নহলে ভাতো সব খাই একদম গোটেইখিনি বেয়া কৰি আছে। बहुत मधुरी আছে নোৱাৰো খাবলৈ। ইয়াতো সব এই সৰু সৰু গুটি গুটি চাইছে সব মধুৰি হয় সব ভাতো খাই পেলাইছে ভাতো আৰু কেৰকেটুৱা। আমাৰ খোৱাৰ কাৰণে খোৱা নাই এটাও খাব পৰা নাই এটাও। কেতিয়াবা হাজবেণ্ডে এটা দুটা পায় ৰাতিপুৱা কিন্তু বেছি যে খাম সেইটো হেৰি উপায় নাই। और सब एफाले आटा फल जो हेरी आटलास बुली कय ये आटलासटो पलिथिन दी बांधि थৈ दिছে पलिथिन दी बांधि थৈ दिছে केले कि केरकेटुआ गोटेखिनि खाई बरबाद কৰি আছে। মই ফটোত দেখাম অন্তিতে ফটো এটা মাৰি থৈছিলে কেৰকেটুৱা যেটো কেৰকেটুৱা খাই আছিল আটলাস সেইটো ফটো মাৰি থৈ দিছে মই লাষ্টত দি দিম। এইটো কাৰণে হাজবেণ্ডে পলিথিন দি বান্ধি থৈ দিছে যে কেৰকেটুৱা খাব নোৱাৰিব। হেৰি পানী জাতিলাও হৈছিলে পানীলাও হৈছিলে সব কেৰকেটুৱা খাই বৰবাদ কৰি দিয়ে এটাও আমি খাব নোৱাৰো। মান খোজকাঢ়িছোঁ এইটো গছৰ মধুৰিটা পকা নাই সেইকাৰণে এতিয়ালৈকে বাচি আছে কেৰকেটুৱা বুক দিব পৰা নাই। যেতিয়া পকি যাব নহয় তেতিয়া আমি আৰু খাব নোৱাৰো। এইটো গছতে বহুত লাগি আছে সব কেৰকেটুৱা পকিলে কেৰকেটুৱা খাব। দেখাইছিলো আপোনালোকক
ভিতৰতে আছে ভিতৰতে সব পকি আছে এতিয়া বনাইছো ব্ৰেড টষ্ট তো অংকিতে খাব ব্ৰেড টষ্ট আৰু এটো বন আছিলে মই বনটো দিয়ে বনাই দিছো আৰু ব্ৰেড এও আনিছিলে দোকানৰ পৰা হেৰু ব্ৰেডটো চাইছো বেয়া ৰাতিয়ে আনিছিলে ৰাতি ইমান মন কৰা নাই ময়ো মন কৰা নাই ফ্ৰিজত ভৰাই থৈ দিছিলো এতিয়া উলাই চাইছো যে ব্ৰেডটো বেয়া তো মই কৈছো এটা বন দুটা বন আছে মই বনটো দিয়ে তো বনাই তো বলে ঠিক আছে বনটো দিয়ে বনাই দি দিয়া তো হেতু কাৰণে বন দিয়ে বনাই আছো বেছি একো তামঝাম কৰা নাই মোৰ একদম ভাল লগা নাই এনেকা গৰম পৰিছে যে একো কৰিবলৈ মন যোৱা নাই তো এনেকৈ তাক অলপে তেল দিব লাগে বেছি তেল দিলেও আকৌ নাখাব তো হেতু কাৰণে তাৱাটোত অলপ অলপ লাগিও গৈছে এটো মোৰ নন ষ্টিকৰ তাৱা আছিলে পেষ্টিছৰ সব একদম বেয়া হৈ গৈছে আজিকালি একো বস্তুয়ে ভাল নহয় কিন্তু হেতু মোৰ বহুত দিন লাষ্টিংও কৰিছে বাৰু তো এতিয়া বেয়া হৈছে বেলেগ এটা তাৱাও ল'ব লাগিব এবিলা কিবা পিঠা চিঠা বনাবলৈ লাগে যেটো আমাৰ বেঙ্গলীত পাটি সাপটা বনায় হেতু নন ষ্টিক তাৱাটো ধুনিয়াকে উঠি যায় বেছি তেলো দিব নালাগে এনেও তাত তেল দিব নালাগে অলপ মুছি দিলে হৈ যায় কিন্তু বেলেগ এনেকা যদি মোৰ এটো নন ষ্টিক তাৱাটো বেয়া হৈ গৈছে ইয়াত যদি মই বনাও পুৰা পাটি সাপটা ভাঙি যাব ভাল এটা তাৱা হলে ভাল হয় এবাৰটা ল'বই লাগিব বিহুত 2 বছৰ তো বিহু আমি কৰাও নাই হবো সসু শাশুড়ি কিটা ঢুকাইছিলে বুলি তো এবাৰ তো কৰিব লাগিব তো তেতিয়া এটা আনিব লাগিব আৰু এতিয়া সব ইয়াক মই এনেকা সিম্পল এটা বনাই দি দিছো ওপৰত পিয়াজ দি দিছো আৰু এটো বন আছিলে যেটো বন ইয়াৰ ওপৰত আৰু এটা দি দিম একো টিও নাছিলে বিলাহিও নাছিলে খালি পিয়াজ দি দিছো এই এনো কেঁচা বস্তু খাবলৈ নিবিচাৰে বিলাহি খাবলৈ নিবিচাৰে টিওটো হলে বাৰু খাই লয় কিন্তু টিও নাই তো উপায় নাই যি আসলে হেতুকে দি দিছো আৰু হি কৈছে হেতুকে মই সন্তুষ্ট মোৰ আৰু একো নালাগে তো সব আপোনালোকে কবচোন কেনেকা হৈছে দেখোতে ইমান ভাল হোৱা নাই কিন্তু তেতেও মোটামুটি ঠিকই আছে আৰু কিবা কিবি দিলে আৰু ভাল লাগিলে হেতেন তো যি হোক হেতু খাইয়ে লৰাটো সন্তুষ্ট হৈ গৈছে খুশি হৈ গৈছে তো ময়ো হেতু চাইয়ে সন্তুষ্ট হৈ গৈছো মোৰ কাৰণে এনেকা সিম্পল মই ডিম লোৱা নাই খালি পিয়াজ অকমান থাকি গৈছে মই হেতু দিয়ে খাম এটো অংকিতৰ ঠিক আছে